হেল্ল' ফ্ৰেণ্ড, স্বাগতম কাৰেণ্ট আছামলৈ। আপুনি নিশ্চয় এতিয়া খেতিত ব্যস্ত। আপুনি খেতিত ব্যস্ত হৈ থকাৰ সময়তেই আপোনাৰ অজানিতেই আপোনাৰ ভঁৰালটোত সাঁচতীয়া ধানখিনি কি হৈছে এবাৰ মন কৰিছেনে? আপুনি কালিলৈ ভঁৰালটো খুলি চাবচোন, হাজাৰ হাজাৰ ফুটিয়ে আপোনাৰ ধানখিনি খাব ধৰিছে। আৰু কিছুমান পোক হৈছে, গড় পোক, ক'লা ক'লা পোক হৈছে। এইখিনিলৈ আপুনি কেনেকৈ ইয়াৰ পৰা পৰিত্ৰাণ পাব? মই তাৰেই আজি দিহা দিবলৈ ওলাইছোঁ। হেল্ল' বন্ধু, আপুনি যদি মোৰ ভিডিঅ'টো চাই আছে, এটা লাইক কৰক, কাষৰ বেল আইকনটোত টিপি দিয়ক, যাতে মোৰ ভিডিঅ'বিলাক আপুনি সকলোতকৈ আগত পায়। চাওক, আপুনি এজোপা গছ দেখিবলৈ পাইছে। এই গছজোপা আপোনাৰ নিশ্চয় পৰিচিত গছ। এই গছজোপা মই যিমানখিনি পাত আনি থৈছোঁ, আপুনি এনেকৈয়ে 4-5 মুঠিমান পাত সংগ্ৰহ কৰক। এইজোপা হৈছে নৰসিংহ। এই নৰসিংহৰ পাত 4-5 মুঠিমান আপুনি সংগ্ৰহ কৰক আৰু ভঁৰালৰ দুৱাৰখন মেলি চাওক, হাজাৰ হাজাৰ পোকে আপোনাৰ ফুটি পোকে ভঁৰালত উৰি ফুৰিছে, কিলকিলাই ফুৰিছে, ধানবিলাক খাব ধৰিছে। দেৰি নকৰিব, আপুনি এটাই কেইমুঠি নৰসিংহ পাত ভঁৰালটোলৈ দলিয়াই দিয়ক। আৰু আপুনি 3 দিনৰ পিছত গৈ চাব, আপোনাৰ ভঁৰালত এটাও ফুটি নাই। অতি প্ৰমাণিত ঔষধ। আৰু যদি কুটাই থোৱা বেছিকৈ চাউল আছে, আপুনি খেতিৰ দিনত খাবৰ কাৰণে নিশ্চয় সৰহকৈ চাউল কুটাই থৈছে। সেই চাউলখিনিত আপুনি চাওক, কিছুমান ক'লা ক'লা পোক হৈছে, গড় পোক। সেই পোকবিলাক নাহিবৰ কাৰণে আপুনি কি কৰিব? আপুনি এই নৰসিংহৰ পাত আৰু কেইখিলামান যদি আছে নিম পাত একেলগে আপোনাৰ চাউলৰ লগত থৈ দিয়ক। দেখিব যে আপোনাৰ এটাও পোকে চাউল অনিষ্ট কৰিব পৰা নাই। ধন্যবাদ বন্ধু। আজিলৈ মোৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আপুনি কিন্তু এই ঔষধটো প্ৰয়োগ নকৰাকৈ নাথাকিব। অতি প্ৰমাণিত ঔষধ। এই ঔষধটোৰ দ্বাৰা আপুনি বহুত লাভান্বিত হ'ব পাৰিব। আপোনাৰ সাঁচতীয়া ধানকেইটাও ৰক্ষা হ'ব। আজিলৈ আহোঁ। ধন্যবাদ।